সানি লিয়নি প্ৰণ ভিডিঅ' বনাই ইমান সন্মান পায় আমাৰ অসমত আহি কি ক'ম মই মোৰ ক'বলৈ মানে ভাষাই নাই। কি ক'ম আৰু মই এটা প্ৰণ ষ্টাৰক কিমান সন্মান কৰিছে। আমাৰ অসমীয়া ফুলাম গামোচাৰে ঢোল পেঁপা বজাই এটা প্ৰণ ষ্টাৰক আদৰণি জনাইছে। 1 জুলাইত গুৱাহাটীলৈ সানি লিয়নি আহিছিল। আমাৰ অসমীয়া জাতিৰ এটা আৱেগ, আমাৰ অসমলৈ এটা প্ৰণ ষ্টাৰ আহি আছে। আমাৰ অসমীয়া ফুলাম গামোচাৰে ঢোল পেঁপা বজাই বিহু যেনেকৈ উদযাপন কৰে তেনেকৈ সানি লিয়নিক আদৰণি জনাইছে, সন্মান কৰিছে এটা প্ৰণ ষ্টাৰক। আমাৰ অসমখন কোনখন দিশত গৈ আছে কওকচোন আপোনালোকে। আমাৰ অসমীয়া সমাজখন কি হৈ আছে, কি হ'ব গৈ আছে এতিয়া। এনেকুৱা এটা প্ৰণ ষ্টাৰক চাবলৈ মানুহ কি ক'ম, মানুহ পাগল হৈ গৈছে। সেইকাৰণেতো যোৰহাটৰ দৰ্শনা বৰাইলেও প্ৰণ ভিডিঅ' বনাইছিল। প্ৰণ ভিডিঅ' বনালে মানুহে সন্মান কৰিব, সন্মান পাব বেছি বেছি। সেইকাৰণে প্ৰণ ভিডিঅ' বনাইছিল। তাকো এদিন কোনোবা দেশত নিমন্ত্ৰণ কৰি লৈ যাব, এনেকুৱা সন্মান কৰিব। সেইকাৰণে বনাইছিল প্ৰণ ভিডিঅ'। এতিয়া কি হ'ল, এতিয়া জেলত সোমাই আছে। আৰু বাহিৰৰ দেশৰ এটা প্ৰণ ষ্টাৰক ইমান সন্মান আমাৰ অসমত কি ক'ম, ইমান সন্মান অসমীয়া গামোচাৰে তাক আদৰণি জনাইছে। আৰু এতিয়া এনেকুৱা বিতৰ্ক হৈ আছে ছ'চিয়েল মিডিয়াত, মানে ফেচবুকখন অ'পেন কৰিলেই এইটোৱেই, অসমলৈ সানি লিয়নি আহিছে, গুৱাহাটীলৈ সানি লিয়নি আহিছে। এতিয়া জুবিন গাৰ্গৰ মন্তব্য ওলাই গৈছে। এতিয়া জুবিন গাৰ্গে কৈ আছে বিহুৰে আদৰণি নজনাই তৰোৱালে আদৰণি জনাব লাগে। আৰে এইটো বিহুৰে আদৰণি জনোৱা মানুহ জানো এটা প্ৰণ ষ্টাৰক বিহুৰে আদৰণি জনাব লাগে? যিয়ে অশ্লীল ভিডিঅ' বনায় এইটো চবেই জানে, সৰুৰ পৰা ডাঙৰ মানুহলৈকে চবেই জানে। আপোনালোকে গুগলত চাৰ্চ কৰিলে ওলাই যাব, চব ডাটা ওলাই যাব। সানি লিয়নি পূৰা বায়ো ডাটা ওলাই যাব গুগলত চাৰ্চ কৰিলে। সানি লিয়নি কি কৰে, তাক বিহুৰে আদৰণি জনাব লাগে। জুবিন গাৰ্গৰ এইটো মন্তব্য, কোন হিচাপত জুবিন গাৰ্গে এইটো মন্তব্য কৰিছে? এইটো জুবিন গাৰ্গে যে মন্তব্য কৰিছে এইটো কি হিচাপত কৰিছে? এনেকুৱা মন্তব্য কৰে জানো? জুবিন গাৰ্গে এইটো মন্তব্য ঠিক হোৱা নাই মোৰ মতে। এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা তুৰমাৰ সৃষ্টি হৈছে, সানি লিয়নি অহাৰ এমাহ আগৰ পৰাই কৈ আছে যে সানি লিয়নি গুৱাহাটীলৈ আহিব। তেতিয়া তোমালোকে ভিডিঅ' বনাব লাগিছিলে, তেতিয়াতো তোমালোকে কোনেও ভিডিঅ' বনোৱা নাই। এতিয়া কিয় ছ'চিয়েল মিডিয়াত এনেকুৱা লণ্ডভণ্ড কৰি আছা? ছ'চিয়েল মিডিয়াত এনেকুৱা কিয় তুৰমাৰ সৃষ্টি হৈছে? তেতিয়া তোমালোকে ভিডিঅ' বনাব লাগিছিলে যে যিয়ে অস্থিৰ ভিডিঅ' বনায় তাই এটা প্ৰণ ষ্টাৰ, তাই আমাৰ অসমত আহিব নোৱাৰিব। তাই আমাৰ অসমত আহি পেলাই কি কৰিব? এনেকুৱা এটা প্ৰণ ষ্টাৰ, এটা প্ৰণ ষ্টাৰক চাবলৈ মানুহ কিমান হেঁপাহ মানুহৰ। টিকেট কাটি, পইচা খৰচ কৰি টিকেট কাটি সানি লিয়নিক গুৱাহাটীলৈ চাবলৈ গৈছে। আৰে আমাৰ অসমত কিমান মানুহ আছে, এতিয়া বান পৰিস্থিতি, বানপানীত মানুহৰ ঘৰ দুৱাৰ চব ডুবি গ'ল। মানুহ থাকিবলৈ জেগা নাই, খাবলৈ একো নাপায়। আৰে মানুহক কিবা এটা সহায় কৰা। আৰু এটা প্ৰণ ষ্টাৰক চাবলৈ তোমালোকে 2000 টকা খৰচ কৰি টিকেট কাটি পেলাই এটা প্ৰণ ষ্টাৰক চাইছা। কিমান হেঁপাহ আমাৰ অসমীয়া জাতিৰ, কি আৱেগ। এটা প্ৰণ ষ্টাৰক এনেকৈ নিমন্ত্ৰণ কৰি আমাৰ অসমলৈ আনিছে। এনেকুৱা উচ্চ শিক্ষিত মানুহ হৈ পেলাই এনেকুৱা যিয়ে অস্থিৰ কাম কৰে, অস্থিৰ ভিডিঅ' বনায়, তাক নিমন্ত্ৰণ কৰিবলৈ আনিছে বিজনেছৰ কাৰণে, যাতে বিজনেছখন উন্নতি হয়। সানি লিয়নি আহিলে বিজনেছ উন্নতি হ'ব। আমাৰ অসমখনৰ গতি কি হ'ব এবাৰ ভাবিছানে? আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে কি হ'ব যেতিয়া গুগলত চাৰ্চ কৰিব সানি লিয়নিৰ বায়োগ্ৰাফি, বায়োডাটাখন যেতিয়া চাৰ্চ কৰিব তেতিয়া কি ওলাই আহিব? তেতিয়া কি হ'ব এবাৰ ভাবি চাওকচোন। এনেকুৱা এটা প্ৰণ ষ্টাৰ কিমান সন্মান, অসমীয়া ফুলাম গামোচাৰে ঢোল পেঁপা বজাই বিহু যেনেকৈ উদযাপন কৰে তেনেকৈ সানি লিয়নিক একেবাৰে আদৰণি জনাই 5 ষ্টাৰ হোটেলত নি পেলাই ৰাখিছে। কি সন্মান এটা প্ৰণ ষ্টাৰক। আপোনালোকৰ বিজনেছৰ ইমানেই উন্নতি যদি কৰিব লাগে তেতিয়া এটা ডাঙৰ বিজনেছমেনক মাতক, এটা ভাল মানুহক মাতক, যেনেকুৱা বিবেক বিন্দ্ৰা ছাৰ আছে বিজনেছমেন, তাক মাতি আনক। এনেকুৱা এটা যিয়ে প্ৰণ ভিডিঅ' বনায় তাক আপোনালোকে মাতি আনিছে, এইটো আপোনালোকে ভাল কাম কৰা নাই। মই দেশৰ নাগৰিক হিচাপে মোৰ কৰ্তব্য এইখিনি কোৱা, মোৰখিনি মই ক'লোঁ। আৰু অভিভাৱকসকলক মই কৈছোঁ, আপোনাৰ ল'ৰা ছোৱালী কোনটো দিশত গতি কৰি আছে আপোনালোক অলপ সতৰ্ক হওক,
অলপ আপোনালোকে চাওক কোনটো দিশত আপোনাৰ ল'ৰা ছোৱালী গতি কৰি আছে। আমাৰ অসমখন কি ক'ব, অসমখন আৰু ক'বলৈ আৰু একো নাই। উচ্চ শিক্ষিত মানুহ হৈ পেলাই এনেকুৱা কাম কৰি আছে। আপোনালোকে অলপ সতৰ্ক হওক, আপোনাৰ ল'ৰা ছোৱালীবিলাক কোনটো দিশত গৈ আছে এইটো আপোনালোকে অলপ চাওক। এনেকুৱা এটা প্ৰনষ্টৰক মাতি আনিব নালাগিছিলে। এনেকুৱা এটা ভাল মানুহক মাতি আনিব লাগিছিলে যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে কিবা এটা শিকিব পাৰে, কিবা এটা জানিব পাৰে। আৰু ছানী লিঅ'নীৰ পৰা, প্ৰনষ্টাৰৰ পৰা কি শিকিব, কি জানিব? যেতিয়া গুগলত চাৰ্চ কৰিব ছানী লিঅ'নীৰ বায়'গ্ৰাফি, তেতিয়া চব ওলাই যাব। তেতিয়া কি শিকিব? তেতিয়া সেইটোৱে শিকিব ন, এই জিৰোটো শিকিব। আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। মোৰ কৰ্তব্য যিখিনি আছে মই ক'লোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে।